গুড মৰ্নিং এভৰিৱান। কি খবৰ আপোনালোকৰ? ময়ো বৰ্তমান ভালে আছোঁ। মই বৰ্তমান এতিয়া আছোঁহি মই শহুৰ শাহুৰৰ ঘৰত। যিহেতু মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছিলোঁ যে মই হাজবেণ্ডৰ ঘৰলৈ যাব লাগিব। ইয়াত বহুত দিনেই হ'ল অহা নাই, যিহেতু 2 মাহে হ'ল অহা নাছিলোঁ। মই মা ঘৰত আছিলোঁ, কোৱাৰ্টাৰতো নাছিলোঁ। এই সোমবাৰ দিনাখন মই ইয়াত আহি পালোঁ। আজি 3 দিন হ'বলৈ হ'ল। এতিয়া ৰাতিপুৱা 7টা বজা নাই, 6:30মান বাজিছে। মই গা পা ধুলোঁ, মূৰো ধুলোঁ পিছে দেই। আপোনালোকে নাভাবিব কেলেনো গামোচা এনেকৈ লগাই থৈ দিছে। মই মূৰ ধুলোঁ, সেইটো কাৰণে এনেকৈ লগাই থৈ দিছোঁ। আনফালে আমাৰ ঘৰৰ মানে এনেকৈ পাকঘৰ বনাই থৈ দিছে। ঘৰটো মানে অৱস্থা একেবাৰে বেয়া হৈ আছে। মই দেখাইছোঁ বাৰু আপোনালোকক বেক কেমেৰা কৰি। এয়া আমাৰ পাকঘৰ বনি আছে এনেকৈ। পাকঘৰ এইফালে এটা খুৰা ঘৰ হয়, দেউতাৰ সৰু ভাই, আৰু আনফালে এটা খুৰা ঘৰ আছে, দেউতাৰ সৰু ভায়েকে হয়। আৰু এই পাছফালেদি এটা ঘৰ আছে, সেইটো মানে দেউতাৰ সৰু ভায়েকে হয়। সেইপিনে এজন আছে। ঘৰটো যেনি তেনি মানে বস্তু সোমাই থৈ দিয়া হৈছে, যিহেতু পাকঘৰটো ভাঙি থৈ দিছে, সেইটো কাৰণে বস্তুবিলাক যেনি তেনি হৈ আছে। মই পাছত পাকঘৰটো ৰেডি হৈ লওক, তাৰপাছত এদিন মই আপোনালোকক হোম টুৰ দিম বাৰু। যিহেতু কাতি বিহু দিনাখন মই গধূলি কি কৰিম কি নকৰিম আপোনালোকক দিনটো আজি কি কৰিছোঁ কি কৰা নাই মই আপোনালোকক জনাই যাম। আৰু পথাৰখনো দেখাম বাৰু, যি কেনেকুৱা হৈ থাকিব, পথাৰখন জিলিকি থাকিব। ঠিক আছে, মই অলপ পাছত আপোনালোকক লগ পাই আছোঁ। যিহেতু পাহি ভোক লাগিছে, মই অলপ পাছত লগ পাই আছোঁ। আজি কাতি বিহু হয়, বা আমাৰ অসমীয়া সমাজৰ ফাৰ্ষ্ট বিহু সোমাইছে। আৰু আজি দিনটোৰ পৰা সকলোকে মই কাতি বিহু শুভেচ্ছা জনালোঁ। ভালকৈ থাকক, বিহুখন যাতে ভালকৈ আহক। প্ৰথম বিহু আপোনালোকে আৰম্ভণি কৰক। তাৰপিছত আহি আছে মাঘৰ বিহু, বহাগ বিহু আহিয়ে থাকিব। শুভেচ্ছা থাকিল আপোনালোক সকলোকে কৈছোঁ। ইয়াত বৰ্তমান ভাজি আছোঁ ভাত, যিহেতু যোৱাকালি ভাত বহুত বেছিকৈ পাতি দিলে মায়ে, বাকী থাকি গ'ল। এতিয়া আৰু ভাতবিলাক পেলাবলৈও বেয়া লাগিছে, ভাতবিলাক বহুত ভাল হৈ আছে। সেইটো কাৰণে ভাবিলোঁ ৰাতিপুৱা ৰুটিও আছে, ৰুটিও বনাই থৈ দিছে। আমাৰ ৰাতিপুৱা ৰুটিয়ে বনায়, ৰুটিয়ে খায় চবে। দেউতাও ৰুটি খায়, ৰুটি খাই দোকানলৈ যায়। মই ভাবিলোঁ যে ভাতখিনি আছে কিয়নো পেলাওঁ, সেইকাৰণে মই ভাবিলোঁ যে ভাতখিনি ফ্ৰাইড ৰাইচ টাইপৰ বনাই দিওঁ। সেইটো কাৰণে এতিয়া ভাজি আছোঁ আৰু। আনফালে মোৰ ভাত ভজাও হৈ গৈছে অলৰেডি, আৰু বেছি সময় নাই। ইয়াত মই এটা কণী দি দিছোঁ, পিঁয়াজ আৰু আছে গাজৰ। মই জলকীয়া দিয়া নাই, জলকীয়া আমাৰ ৰাতিপুৱাই খাবলৈ মন নাই মোৰ, সেইবাবে মই অকল পিঁয়াজ আৰু গাজৰে দি দিছোঁ। হয়তো কিছুমানে ফ্ৰাইড ৰাইচ বনালে ইয়াতে ফ্ৰেঞ্চবিন আন কিবা কিবি দি দিয়ে, মই কিন্তু নিদিওঁ সেইবিলাক। এনেই এটা চিম্পুল ধৰণে, যিহেতু ৰাতিপুৱা ব্ৰেকফাষ্টৰ ইমান হেভি কৰিবলৈও মন নাযায়। আজি মোৰ মন গ'ল যে ভাতকেইটা ভাজি পেলাওঁ, সেইটো কাৰণেহে বনালোঁ। আমাৰ ডেজি পেহী আজি সোনকালে উঠি মেলি কেনেকৈ লাজ কৰিছে দেখিছে। একদম 6টা বজাতে উঠিছে আৰু আজি দেখিলে, তলত মোক কৈ দিলে। আনফালে মই দুভাগ বাৰীও লৈছোঁ এনেকুৱাকৈ। ইয়াত দিছোঁগৈ, হাজবেণ্ডলৈ বাঢ়িছোঁ দেই। বলক দেখাইছোঁ আপোনালোকক। এয়া মোৰ মানুহজন দেই, হাজবেণ্ড হয়। লাজ কৰে, চেহেৰা নেদেখায়। লওক। ফ্ৰেণ্ডছ, মোৰো ভাত পানী খোৱা হৈ গ'ল। মোৰ ফ্ৰেছটো দেখুওৱা নাই, কিন্তু মই পাহি ফ্ৰেছটো দেখাইছোঁ দেই। পাহিকো মানে গা চা ধুৱাই মানে একেবাৰে ৰেডি কৰি দিলোঁ। ময়ো আনফালে ভাত পানী খাই ৰেডি হ'লোঁ। আৰু আজিতো যিহেতু কাতি বিহুতো ঔটেঙাৰ কিবা বাকলিত বোলে চাকি লগাব লাগে। আমাৰ সেইফালে নাই বাৰু লগোৱা, মানে পথাৰ নাইতো। এইপিনেতো আছে, ইয়াতে অসীমৰ তাতে
ঔটেঙা সেইবিলাক চব ৰেডি চেডি কৰি থৈ দিছোঁ। মই পাছত আপোনালোকক দেখাম বাৰু সেইবিলাক, এতিয়া কিন্তু দেখাবলৈ নোৱাৰোঁ। মই যিহেতু একদম যেনি তেনি কিবাজোৰ নিচিনা হৈ আছোঁ, মানে খানা চানা বনাই মেলি কিবাজোৰ নিচিনা হৈ আছোঁ। মই গা চা ধুই ৰেডি হৈ লওঁ, তাৰপিছত আকৌ আপোনালোকক ফ্ৰেছটো দেখাম, চব আপোনালোকক দেখাম আৰু কি কৰিছোঁ আজি চবে দেখাম দেই। ঠিক আছে ফ্ৰেণ্ডছ, মই ৰেডি হৈ গ'লোঁ। ৰেডি হৈ এতিয়া বৰ্তমান পথাৰলৈ যাবলৈ ওলাইছোঁ। চাকি গছ সোনকালে লগাই থৈ আহোঁগৈ, যিহেতু এন্ধাৰ হৈ গ'লে দিগদাৰ হয়। যিহেতু মই পাহিবিলাক আমাৰ পথাৰবিলাক এই দূৰত আছে কিন্তু দেই। এতিয়া বৰ্তমান আমি খোজকাঢ়ি গৈ আছোঁ পথাৰলৈ। এইফালে পাহিকো লৈ গৈছোঁ। এবাৰ নতুন আমাৰ মানে প্ৰথম কাতি বিহু গৈ আছোঁ পথাৰলৈ। কোনোবাইতো লগাই দিলে চাকি, এইয়া চাকি কোনোবা লগাই থৈ দিছে দেখিছে। পথাৰৰ পৰা আহি পালোহি। এতিয়া অলপমান বাৰাণ্ডাত বহি ৰেষ্ট লৈছোঁ, যিহেতু পথাৰৰ ইমান মানে জংঘল আৰু আছে জোক বহুত আছে। আহিছোঁ ৰাস্তাত আহি থাকোঁ, নৰা পাতটো ইমানেই আছে, হাতত কাটিলে, ভৰি তলুৱাত কাটিলে। এতিয়া মানে গোটেই খজুতি উঠিছে আৰু বহি লৈছোঁ অকণমান দেৰি। তাৰ পাছতে তুলসী তলত লগাম, গেটত লগাম, সকলোবিলাক আপোনালোকক দেখাই থাকিম, চাই থাকিব দেই। আজি কাতি বিহু বোলে চাকি জ্বলাইছো ঘৰ দুৱাৰমুখত। হাই, এইটো মোৰ ঘৰটো। নমস্কাৰ, মই গৰমে শুয়ে কৈছো। লাইক শ্বেয়াৰ কৰিবা, দেখি পাইছে, লাইক ছাবস্ক্ৰাইব কৰি দিবা, দেখি পাইছে। এতিয়া মোৰ ঘৰটো কেনেকুৱা লাগিছে, ঘৰটো কমেণ্টত জনাব দেই। চাং বাবা চাকি বাতি লগোৱা হৈ গ'ল। গেটত লগালোঁ, ঘৰৰ দূৰত লগালোঁ আৰু ভিতৰত লগাইছোঁ, চবতে লগোৱা হৈ গ'ল। আৰু ইয়াত খুৰী আছে, খুৰী চাহ খাবলৈ আহিছে। এয়া ভণ্টিহঁতে আছে আৰু এইফালে চাহ একো নাই আৰু দেই। এনে কয় যে ঘিলা পিঠা থাকে কি এনে নাই আৰু, অকল চাকিয়ে লগোৱা হৈছে। লাল চাহ আৰু আছে ভুজিয়া আৰু এয়াই আৰু। ঠিক আছে, আমি তেনেহ'লে খাই লওঁ। মই পাছত লগ পাই আছোঁ। মই কি কৰিছোঁ দেখাই যাম বাৰু, ৰাতি কি বনাইছোঁ দেখাই দিম দেই। বাৰু ফ্ৰেণ্ডছ, ময়ো এইফালে চব্জি বনাই আছোঁ, কচু আৰু খুৰীয়ে দিছে গাহৰি মাংস ভাজি। বাৰু যি কি নহওক, ভাতকেইটা খাই লওঁ এতিয়া, বহুত ভোক লাগিলে। আৰু আজিৰ দিনটো কেনেকুৱা লাগিলে আপোনালোকে জনাব, কেনেকুৱা দেখিলে। মানে মই আজি প্ৰথমবাৰ কাতি বিহু এনেকৈ চাকি লগালোঁ, মই এদিনো লগাই পোৱা নাই। আৰু পাহিও মানে আজি প্ৰথম কাতি বিহু পাইছে। জনাবচোন আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই। ঠিক আছে বাৰু, কাইলৈ আকৌ নেক্সট ব্লগ এটাত লগ পাইছোঁ। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ঠিক আছে, বাই বাই, গুড নাইট, চুইট ড্ৰিমছ।